কৃষ্ণ জয় গুৰু শংকৰ। হে ভকতবৃন্দ, আমি গৈ আছোঁ য'ত কেইদিনমানৰ পাছতে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'বলৈ গৈ আছে। শংকৰ গুৰু হৰি ৰাম। তালক্ৰমে পৰিতাল কৃষ্ণ। ফাইনেলি আমি পাই গ'লোহি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব লগা আমাৰ যোৰহাটৰ সেই বিশেষ ঠাইডোখৰ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ এইবাৰ ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিবেশন যোৰহাটৰ মহবন্ধা এৰাতলীত অনুষ্ঠিত কৰা হ'ব। এয়া এতিয়া কাম চলি আছে। আমি ইয়াত এতিয়া উপস্থিত হৈছোঁহি। আমাৰ গাঁৱৰ প্ৰাথমিকৰ আই বাপসকলে ইয়াতে শিবিৰ বনোৱাৰ কাম কাজ কৰিবৰ কাৰণে আহিছে। পূৰা সম্পূৰ্ণকৈ হৈছেগৈ আৰু অলপ মানে সজাবৰ কাৰণে ডেক'ৰেশ্যন কৰিবৰ কাৰণে আহিছে আৰু আমি লগতে ইয়াত চাবলৈ আহিছোঁ আৰু কেনেকৈ প্ৰস্তুতি চলাইছে, কি বনাইছে, সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মিটিঙৰ মূলৰ মিটিং 4 দিনকৈ অনুষ্ঠিত হ'ব, 6, 7, 8, 9 সেইকেইদিনৰ ভিতৰতে মই আহিম আৰু ইয়াত ভিডিঅ' কৰি দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ আগতে এয়া কেনেকৈ বনাইছে, কেনেকৈ কি প্ৰস্তুতি কৰিছে তাকে চাবলৈ আহিছোঁ। এবাৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ ইয়াত উপস্থিত হ'ব। বহুত ভাল লাগিব। আৰু ইয়াত আশ্ৰমৰ নিচিনাকৈ বনোৱা হৈছে। শিবিৰখিনি মানে ইমান ধুনীয়াকৈ সজোৱা হৈছে নহয়, এইফালে যেন আশ্ৰম, মানে আগৰ দিনৰ এটা পৰিৱেশ দিবলৈ যত্ন কৰা হৈছে। বহুত ভাল লাগিব। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ইয়ালৈ আহিব সকলোৱে। এই অধিৱেশনস্থলী অনুষ্ঠিত কৰা হৈছে চুকাফা সমন্বয় ক্ষেত্ৰৰ ওচৰতে আৰু কাজিৰঙা ইউনিভাৰ্চিটিখনৰ ওচৰতে আছে, যদি আপোনালোকে চিনি নাপায় মানে। আৰু ইয়ালৈ আহিলে মানে চুকাফা সমন্বয় ক্ষেত্ৰতো সোমাব পাৰিব। আৰু কি এয়া শিবিৰ নিৰ্মাণৰ কামত সহায় কৰিবলৈ যোৱা আমাৰ গাঁৱৰ আই বাপ সমস্ত। আৰু ইয়াৰ সন্মুখতেই আমি চাহ আৰু এসাঁজৰ আয়োজনো কৰিলোঁ। কৃষ্ণ যোৰহাট জিলা শাখাৰ অন্তৰ্গত নকছাৰী আঞ্চলিক শাখাৰ পৰা আমি আহিছোঁ দেই। আৰু আপোনালোক সকলোলৈকে মই সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। ইয়ালৈ আহিব। কৃষ্ণ। আৰু এয়া বিভিন্ন সামাজিক মাধ্যম আহি ইণ্টাৰভিউ লৈছে আৰু কেনেকৈ প্ৰস্তুতি চলাইছে সেইবোৰ দেখুৱাইছে। এয়া আমাৰ চুঙিলাহিং গাঁৱৰ শিবিৰ ভাগৰ সন্মুখতে আতৈ আৰু বদৰিকা আশ্ৰম শিবিৰ ভাগ নকছাৰী আঞ্চলিক শাখাৰ চুঙিলাহিং প্ৰাথমিক শাখা আৰু পুথিনদী প্ৰাথমিক শাখা আৰু গন্ধিয়া প্ৰাথমিক শাখা মিলি বনোৱা হৈছে। ওচৰলৈ যাওঁ অকণমান, ওচৰলৈ যাওঁ অকণমান। এবাৰ তুলিব পৰা নাই। সুন্দৰভাৱে বাটচৰাইদি সোমাই যাব পাৰে আৰু ইয়াত ধুনীয়াকৈ বাটচৰাটোৰ সন্মুখত দৃশ্য দেখা পাইছে যে নোৱাৰে তেওঁলোকে কেনেধৰণে জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি তেওঁলোকে এনেধৰণে লিখি দিছে। লিখি তেওঁলোকে যাতে সুন্দৰভাৱে
কেৱল নৰা আৰু ধান তিনিটাই বনোৱা হয়। নিশ্চয়কৈ কেইবাজনো ভকত বৈষ্ণৱ লাগি আছে। মই এজন যিহেতু বয়োজ্যেষ্ঠ এজন বাপ আছে, মই তেখেতৰ পৰা সুধিব বিচাৰিম 36 নং পুঠি নদী প্ৰাথমিক শাখা, 99 নং ঢুলীয়া শাখা প্ৰাথমিক শাখা, 102 নং চেনিলাহী প্ৰাথমিক শাখা, নক্সাই ফালৰ পৰা শিবিৰ নিৰ্মাণ কৰি দিয়া হৈছে যোৰহাট জিলাত। কষ্ট কিমান হৈছে আৰু খুব আটক ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰিছে। যিহেতু আমাৰ এতিয়া নকচাই আঞ্চলিকৰ ঠিক আছে, আমি এখন শিবিৰ বনাবলৈ নিৰ্মাণ বনাবলৈ সুবিধা পাইছোঁ। এতিয়া শিবিৰৰ ভিতৰ ভাগলৈ সোমাই যাওঁ ব'লক। প্ৰায় হৈছেগৈ কামখিনি আৰু ইয়াতে তেওঁলোক লাগি আছে আৰু ইয়াত খেৰ পাৰিবলৈ বাকী আছেগৈ। এইফালে শিবিৰৰ ভিতৰ ভাগ দেখুওৱা হৈছে, বহুত দীঘল। এইফালে কামত লাগি আছে এতিয়াও। আমাৰ আইসকল সেইফালে গৈ আছে। ভকতসকলে কষ্ট নাপাবলৈ আৰু বৰষুণৰ পানী যাতে নপৰে তাৰ বাবে ওপৰত টিউপাল আৰু নৰা খেৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াতেই থাকিব। এয়া এনেকুৱা শিবিৰবিলাকতেই থাকিব হাজাৰ হাজাৰ ভক্ত। ধুনীয়াকৈ বনোৱা হৈছে, বহুত দীঘল। এইটো আমি আছোঁ এতিয়া আঁতৰ শিবিৰৰ মাজত। এনেকুৱা ধৰণে শিবিৰবিলাক বনোৱা হৈছে বহুত দীঘলীয়াকৈ। এয়া নৰা পাৰি দিয়া হৈছে আৰু পাৰিব হয়নে, কোমল কোমল হ'ব লাগিব নহয়, সৰহকৈ পাৰি দিব। এইফালে আগফালে সোমাই পিছফালে ওলালোঁ। এইফালেও শিবিৰ আছে দেই। এই হালধীয়াটো সেইটো গ'লেহে গম পাম কি সেইটো। যিমান দূৰলৈকে পাওঁ মানে সিমান দূৰলৈকে চাইছোঁ আৰু কেৱল মাত্ৰ শিবিৰ শিবিৰ শিবিৰ। আৰু আপোনালোকে ইয়াত থাকিবলৈ আহিলে কোনো ধৰণৰ চিন্তা নাই, এনেকুৱা ধৰণৰ শিবিৰতে থাকিবলৈ পাৰিব। এইফালে ভালকৈ চাই লওক, মানে বহুত দূৰলৈ চাই পঠিয়াওঁ, মুঠতে কেৱল শিবিৰ। এই শিবিৰসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণকৈ হোৱাগৈ নাই, কিন্তু অধিৱেশনৰ আগলৈকে সম্পূৰ্ণ হৈ যাব। সমূহ ভক্তপ্ৰাণ ৰাইজে এই অধিৱেশনৰ বাবে বহুত পৰিশ্ৰম কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা সমাজখনক যাতে সকলোৱে জীয়াই ৰাখিব পাৰে তাৰ বাবে আপ্ৰাণ চেষ্টা কৰিছে।
এইফালে অন্নমুঠি যোগানৰ ব্যৱস্থা কৰা হৈছে। কৃষ্ণ বা সমস্ত আমাৰ এই যোৰহাট জিলাত 94 সংখ্যক অধিবেশনৰ কাৰণে আমাৰ সদৌ দূৰৰ পৰা আহি নকছাৰীৰ পৰা আহি আমাৰ এই শিবিৰৰ কামত আমাৰ পুঠি নদী আৰু গন্ধিয়া আৰু 1 নং চুঙিলাং প্ৰাথমিক শাখাই ইয়াত আমি শিবিৰৰ কাৰণে নিৰ্মাণৰ কাৰ্যসূচীত বাপ আৰু আই সমস্ত ইয়াত উপস্থিত হৈছেহি আৰু ভকত বৈষ্ণৱ থাকিবৰ অৰ্থে আমাৰ এই শিবিৰটো নিৰ্মাণ কৰা হৈছে। এয়া আমাৰ বাপ সমস্ত আৰু আই সমস্ত ইয়াত যথেষ্ট কষ্ট কৰি লাগি আছে। আমাৰ বাপসকলে যথেষ্ট কষ্ট কৰিছে, নিজৰ শ্ৰমদান কৰি শিবিৰটো নিৰ্মাণ কৰিছে। আমি তেখেতসকলে উজ্জ্বল ভৱিষ্যত কামনা ৰাখিছোঁ আৰু আমাৰ যোৰহাট জিলাৰ সেৱা বাহিনী দলেও ইয়াত যথেষ্ট কষ্ট কৰিছে ভকত বৈষ্ণৱক আদৰ জনাবৰ কাৰণে। কৃষ্ণ। এতিয়া ধুনীয়া হৈ গ'ল নহয়। গামোচা এইখন দিয়ে সম্পূৰ্ণ কৰাই নাই নহয়। সেইখন দি দিয়ক আকৌ তেতিয়াহ'লে। এইফালে বাদ্য অক্ষৰে ধুনীয়াকৈ সজাই তোলা হৈছে আৰু এইফালে তামোল পুলি, নাৰিকল পুলি, কলগছ, এখন সুন্দৰ ঘৰ, আশ্ৰম, ফুলনি বাগিচা তেনেকুৱা ধৰণৰ এটা পৰিৱেশ দিবলৈ যত্ন কৰা হৈছে। এইফালে টুকুৰা চৰাইৰ বাঁহ, এইফালে আছে তামোল গছৰ সৰু টুকুৰা চৰাইৰ বাঁহ। কাম লাগি আছে দেই। এইফালে নিউজ লাইভ, দেউৰি 365 আদিকে ধৰি বিভিন্ন ধৰণৰ সংবাদ মাধ্যমসমূহ আহিছে। বিশেষকৈ বাইদেউক এটা দায়িত্ব অৰ্পণ কৰিছে আৰু আমি আশা ৰাখিছোঁ বাইদেউ সেইধৰণে নিজৰ দায়িত্ব পালন কৰিছে আৰু লগে লগে আমাৰ বাকী যিখিনি মন্ত্ৰী আছে, বিধায়ক আছে, তেখেতসকলে আমাক যথেষ্ট সহায়ৰ সহযোগিতা আগবঢ়াইছে। আমাক ধন্য কৰিছে আৰু এটা অন্যান্য মাত্ৰা প্ৰদান কৰাৰ কাৰণে। মুখ্যমন্ত্ৰী নিজেও আহিম বুলি কৈছে। মুখ্যমন্ত্ৰী নিজেও আহিব। মুখ্যমন্ত্ৰীয়ে তেখেতে 8 তাৰিখে আমাৰ তৃতীয় দিনৰ পিছত আমাৰ মুকলি হোৱা আৰু তাৰ আগদিনাখন 7 তাৰিখে যিদিনাখন আমাৰ অসমৰ মাননীয় ৰাজ্যপাল মহোদয় তেখেত আহি আমাৰ ইয়াত আমি নিজেই মাতিবলৈ গৈছোঁ। খুব ভকত আছে বা লোক আছে, সমস্ত লোকেই জাতি জনগোষ্ঠীৰ বিভিন্ন লোকেই এইখন অধিৱেশনত আহিবৰ কাৰণে, এইখন অধিৱেশন উপভোগ কৰিবৰ কাৰণে তেখেতসকলে প্ৰাণপণে চেষ্টা কৰি থাকে আৰু তেখেতসকলৰ ইচ্ছা যে বছৰৰ আৰম্ভণিৰ পৰাই এই বছৰ এই অধিৱেশনত শেষ হোৱাৰ পিছদিনাখনৰ পৰাই তেখেতসকলে বহুত মানুহ আছে প্ৰস্তুতি চলাই থাকে। আমি অধিৱেশনলৈ যাম আৰু যোৰহাট জিলা শাখাই এইবাৰ অনন্য ৰূপত এই অধিৱেশনখন সজাই পৰাই তুলিছে। আপোনালোকে দেখিলে চাব পাৰিব। আপোনালোকে মই ইতিমধ্যে এটা শিবিৰৰ সন্মুখতে আছোঁ। আমাৰ ভকতসকল থাকিব পৰা শিবিৰৰ সন্মুখত আছোঁ। এই শিবিৰটো কিমান সুন্দৰকৈ নিৰ্মাণ কৰিছে আপোনালোকে দেখিছে। ইয়াত মই ভাবোঁ ভকতসকলে আহি কোনো ধৰণৰ কষ্ট নাপায়, খুব আনন্দত আৰু উৎসাহত থাকিব আৰু আমাৰ ভকতসকলে কেতিয়াও কোনো কাৰণতে কষ্ট পাইছোঁ বুলি কেতিয়াও নকয় আৰু তেখেতসকলে মাটি বালি থাকিয়েই যথেষ্ট আনন্দ অনুভৱ কৰে আৰু আমি আশা ৰাখিছোঁ এইখন অধিৱেশনে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি দৰ্শন আছে, মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি ধৰ্ম আছে, সাহিত্য, সংস্কৃতি, গীত, নাট্য, বাদ্য এই গোটেইখিনিকে শুদ্ধ ৰূপত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত, পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ লৈ যোৱাত সহায় কৰিব আৰু আমি আশা ৰাখিছোঁ আমাৰ বিভিন্ন ঠাইৰ পৰা যিসকল লোক আহিব, অতিথি আহিব, তেখেতসকলেও তেনেধৰণৰ কিছু মানসিক প্ৰস্তুতি চলাই আছে। ইতিমধ্যে আমাৰ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এগৰাকী প্ৰবক্তা ইয়ালৈ আহিব, তেখেতে আমাৰ লগত যোগাযোগ কৰি আছে আৰু কেইবাখনো ৰাজ্যৰ পৰা আমাক কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন আমি যোৰহাট জিলা শাখাই এইবাৰ অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু আমি ইতিমধ্যে পতাকা আমি মূল ৰঙিয়াৰ পৰা আমি গ্ৰহণ কৰিছোঁ আৰু সেই পতাকা গ্ৰহণ কৰাৰ সময়তে আমাৰ যোৰহাট জিলাৰ ভকতসকলে খুব উৎসাহেৰে পতাকা লৈ আহিছে আৰু এতিয়া আমি পৰ্যায়ক্ৰমে আমি লাই খুঁটা স্থাপন কৰিলোঁ আৰু আমি নামঘৰ প্ৰতিষ্ঠা কৰিলোঁ। এনেদৰে আমি বিভিন্ন কাম কৰি অধিৱেশনৰ এতিয়া শেষ অৱস্থাত আমি উপনীত হৈছোঁহি। আমি আশা ৰাখিছোঁ যে আপোনালোকৰ সহায় সহযোগিতা উপস্থিতিয়ে আমাক বাধিত কৰিব আৰু লগতে মই এইখিনিতে সুবিধা পাই আমাৰ যি সাংবাদিকসকল
আমাৰ যোৰহাট জিলাৰ হওক গোলাঘাট জিলাৰ হওক যিসকল সাংবাদিকসকলে আমাৰ এই অধিৱেশনৰ বাৰ্তা আমাৰ অসমলৈ বিয়পাই পৰাত যি সহায় সহযোগিতা আগবঢ়াইছে তেখেতসকললৈ মই সদায় কৃতজ্ঞ হৈ থাকিম, কৃতজ্ঞতা জনাইছোঁ। কিমান মানুহ উপস্থিত হ'ব বুলি আপোনালোকে আশা কৰে? আমাৰ অধিৱেশনত প্ৰায় 40 লাখ ভক্তৰ ইয়াত সমাগত হ'ব। 40 লাখ ভক্তক আমি সেৱা ধৰিবৰ কাৰণে আমি আগ্ৰহী হৈ আছোঁ। কিমান প্ৰস্তুতি কেনেকুৱা? আপুনি কিমান মানুহে আপোনালোকৰ কাম কৰি আছে? প্ৰস্তুতি আমাৰ ইতিমধ্যে ভোজনালয় নিৰ্মাণ সমাপ্ত হৈছে আৰু ভোজনালয়ত আমাৰ যি খাদ্য ব্যৱস্থা কৰিব লাগে আমি এই খাদ্যসমূহ ব্যৱস্থা কৰিছোঁ। যাৱতীয় যিমান ব্যৱস্থা হয় আমি এইবোৰ এতিয়া আমি এসাঁজত আমাৰ 20,000 মানুহে আমাৰ অংশগ্ৰহণ কৰিব পাৰিব আৰু তাৰ কাৰণে আমি কৰ্মীসকলক আমি দায়িত্ব দিছোঁ। কিমান চৌকা আছে? আমাৰ 200টা চৌকা আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। কিমান স্বেচ্ছাসেৱকে? প্ৰতিদিনে প্ৰায় 1000ৰ ওপৰত থাকিব। কিমানে কাম কৰি আছে এতিয়া? কাম এতিয়াতো আমাৰ প্ৰায় 4-5 হাজাৰ মানুহে আমাৰ 10,000 সেৱাবাহিনী শিবিৰত থাকিব আৰু আমাৰ যোৰহাট জিলাৰ সেৱাবাহিনী আৰু অন্য জিলাৰ সেৱাবাহিনীসকলেও আহি আমাৰ এই কাম কাজত সহায় কৰিছে। আমাৰ এই কাম কাজত সহায় কৰিবৰ কাৰণে কাষৰীয় গোলাঘাট জিলা, বোকাখাট জিলা, ধনশিৰি জিলা, শিৱসাগৰ, মাজুলী এইসকল ভকতেও আহি আমাক কামত সহায় কৰিছে। শংকৰে দিলেহি মাধৱ ঐতেনো ভাগৱত অকণমান চাইডত দিয়াচোন। বহুত ধুনীয়াকৈ সজোৱা হৈছে দেই এইটো, আৰু ইয়াত ফটো মাৰিবৰ কাৰণে পুৰা ভিৰ লাগিছে। এয়াই হৈছে এৰাতলি পথাৰ, বহুত ডাঙৰ এটা এৰিয়া। আৰু এইটোৱেই হৈছে সেৱা বাহিনীৰ শিবিৰ। সেৱক সেৱিকাসকলে ধুনীয়াকৈ চাই ল'ব পাৰে। ইয়াৰ কামখিনি হোৱাগৈ নাই, ইয়াতে বনাই থকা হৈছে। সেৱা বাহিনী শিবিৰটো বহুত ডাঙৰকৈ বনাইছে। ইয়াত থকা খোৱাৰো কোনো ধৰণৰ অসুবিধা নহয়। ইয়াত এতিয়া পথাৰখন পুৰা খালী হৈ আছে আৰু মানুহে কাম লাগি আছে। কেইদিনমানৰ পাছতে ইয়াত লাখ লাখ ভক্তৰ আগমন হ'ব। কিমান যে ভাল লাগিব নহয়, কিমান ভকতৰ আগমন হ'ব, বহুত ভাল লাগিব ন পৰিৱেশটো। এইফালে আমি ঘূৰি ঘূৰি অলপ ভাগৰ অনুভৱ কৰাত কেঁচা চানাও লৈ ল'লোঁ খাবলৈ। এতিয়া গৈ আছোঁ আমি নামঘৰ ভাগিত সেৱাৰ ভাগ ল'বলৈ বুলি। ইয়াতে এজন বিশেষ ব্যক্তি অৰ্থাৎ বিশেষ ভকত বাপৰ সাক্ষাৎকাৰ লৈ থকা হৈছে, যিগৰাকী ধেমাজিৰ পৰা খোজকাঢ়ি আহি এই অধিৱেশনস্থলীত উপস্থিত হৈছেহি। আৰু এই ভাগেই হৈছে নামঘৰ ভাগ। ইয়াত মাহ প্ৰসাদ বিতৰণ কৰি থকা হৈছে। আৰু ইয়াত বনাই থকা হৈছে পতাকা বেদীৰ কাৰণে কাছ।
এটা কথা কওঁ বুজিছা এই বাহিৰটো গোটা যদি ভিতৰলৈ এইফালে কাৰ্যালয় দেই ফিল্ডখনতে ঘূৰি আছো দেই বহুত মানে ডাঙৰ হয় শেষে হোৱা নাই এতিয়া চাই মেইন মানে যিকেইটাখন মিটিং হ'ব নাই সেইদিনাখনি মানে আৰু ঘূৰি আৰু শেষ নহয় আৰু অকলে আহিলে মানে সেয়াই নাথাকিব আকৌ আৰু আপোনালোক যদি আহে লগৰখিনিৰ লগত ভালকৈ ধৰি থাকিব দেই হেৰাই থাকিব কেনি ওলাবগৈ ঠিক নাই বহুত ডাঙৰ মানে এৰিয়াটো হেৰাবলৈও আছে সেইকাৰণে ভালকৈ মানে ধৰি থাকিব লাগিব আৰু এইটো হৈছে মেইন ষ্টেজটো য'ত মিটিং হ'ব ইয়াতে এইফালে দেই সম্পূৰ্ণ হোৱাগৈ নাই আৰু আৰু মাজত মাত্ৰ 7 দিনমান আছে এইটো মেইন ষ্টেজ দেই কৃষ্ণ আজিলৈ বিদায় মাগিছোঁ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ কৃষ্ণ